Hi friends, welcome back to my YouTube channel Nalbari TM Vlog. তো ফ্ৰেন্ডছ মানে আজি ভিডিঅ'টো কোনো ফানি চেলেঞ্জ কোনো প্ৰেংক নহয়। তো আজি ভিডিঅ'টো মানে হৈছে কি আজি মানে মই কি কৰিম মানে আজি বেঙা ভূতৰ প্ৰথমতে কি কৰিম আজি পূজাত যাম। তো মানে বেঙা মানে কৈছোঁ মানে ব্ৰাদাৰ মানে আৰু ব্ৰাদাৰ সুধক আৰু এনে তামচা বছৰ মানে অলপমান তো কি আজি আমি যাইছোঁ গেৰুৱাৰ মানে মনাসা পূজা চলিছে তাক আমি যাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তই ৰেডি নে নাকি ৰেডি নে তই ৰেডি নে তো যাই পিনি দুইবাৰমান তো এতিয়া টাইম হৈছে 5:18 তো মানে গধূলি হ'ল তো মানে গধূলি হ'ল মানে পুৰা কাপোৰ চাপোৰ পিন্ধি কেনে পুৰা ৰেডি চেডি হৈ কেনে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো বাকী ৰেডি হৈ কিনে এতিয়া মানে যাব লাগে আৰু তো বলকতে মানে বাহিৰতে যাম লাইন গাড়ীতে যাম আৰু বাকী ঘৰৰ মানুহ যাব মানে তাৰ লগতে যাওঁ আৰু কি কৰোঁ আৰু বলকতে বলক তো বাকী মানে মই পুৰা যাই আছোঁ পুৰা একদম মানে এইফালে আহি আছে আৰু মানে মাদাৰ আৰু ব্ৰাদাৰ মানে এইফালে আহিছে আৰু আহিছে এগলা বাদ দি বাকী মই যাওঁ এতিয়া বঢ়িয়া কৰি তো বাকী যাই মানে চকত গাড়ীত উঠি কিনে যাম আৰু চাই থাকক ভিডিঅ'টো। বাকী আহি পালোঁ চক উঠি ল'লোঁ গাড়ীত। রিক্সা লয়ে যাবো। তো বাকী পালোঁ মানে কলিতা গৈছোঁ পৰা মানে এতিয়া হাজো যাব লাগিব হাজো যাই কিনে গেৰুৱা আৰু মানে পালোঁ আৰু তো পাই গ'লোঁ হাজো পাখা মেলা আৰু ইফালেদি গেৰুৱা আৰু ইফালে হাজোৰ পাহাৰ আৰু ইফালে হৈ আছে অফ ৰোডিং ইন হাজো বুজিতো হৈছে মানে কি ক'ব বিচাৰিছোঁ অফ ৰোডিং মানে আৰু কি ক'ম। ইফালে মেইন গেটখনত আমি এণ্ট্ৰি কৰি দিলোঁ আৰু ফাইনেলি তো বাকী পাই গ'লোঁ মেইন পূজাস্থলীৰ গেটখন। বাকী পাই গ'লোঁ পুৰা তো ধুনীয়াকৈ পূজাৰ ভাইবটো আহি গৈছে মানে পুৰা মজা। তো বাকী এতিয়া চাকি কিনিব আহিছোঁ আৰু চাকি ধূপ এলা কিনিব আহিছোঁ। তো ইফালে মানে চেণ্ডেল ধুই কেনে আৰু চাকি ধূপ জ্বলাবলৈ যাওঁ আৰু তো বাকী চাকিখিনি জ্বলাই লওঁ তাৰপিছত দুইটা গান খাব যাওঁ। তো এতিয়া মানে মেইন মন্দিৰটোত মানে সেৱাটো কৰি লোৱাৰ পিছত মানে চাই লওক ফিল দিয়া অৰা তাৰ বাকী মই একো নকওঁ ভিডিঅ'টো। এই সৰু চলিটো চাক না আবার
তো বাকী তাৰ পৰা ওলাই আহিলোঁ মানে বহুত টাইম চালোঁ আৰু বাকী কিবা কিছুমান বস্তু দেখিছোঁ আৰু মানে হেলা বস্তু দেখুৱালি মানে আৰু কিবা ইউটিউবে আৰু কি কৰে ভিডিঅ'টো ঠিক নাই না এলা মানে কিবা দেখা পালি ইউটিউবৰ ৰিক্স নাই সেইকাৰণে আৰু নেখলোঁ তো ওলাই আহিলোঁ কিবা এটা খাই লওঁ আৰু পইচা জমা কৰা সেই এটা কিনিলোঁ আৰু এই মন্দিৰৰ এই পূৰা মূৰটো চাওক কি ধুনীয়া লাগে তো মন্দিৰৰ গেটখনক বাই বাই দি গুচি আহিলোঁ আৰু তো বাকী ইফালে হোটেলত আহিলোঁ হোটেলত গৈ প্ৰথমে চাওমিন খালোঁ তাৰপিছত এতিয়া ঘুগুনি খাওঁ আৰু এইখন হোটেলতে খাইছিলোঁ মানে আৰু এইখনতে আৰু তো ফ্ৰেণ্ডছ মানে কি কওঁ আৰু মানে জয়মা মনসা বুলি কৈ কিনে বাই বাই দিলোঁ আৰু আহিব ইচ্ছা নাছিল তাতে যাই কিনে এনেকুৱা পাৱাৰ এনাৰ্জি এটা পালোঁ বহুতে মানে বিলিভ নকৰে তোৰ কি কওঁ বিলিভ কৰা নকৰাটো তো বাকী ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আৰু বাকী যোনে বিলিভ নকৰে শুনি আৰু বেয়া কমেণ্ট নিদিলে হ'ল তো আজিলৈ ইমানে যদি ভিডিঅ' ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰিলে বাই বাই